Finally guys, biyakhon pati dillo. Feel lage banabo. নমস্কাৰ হয়তে পুনৰ আদৰি আনিছো মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ থাম্বনেলটো মানে অলপ ডেঞ্জাৰকে বনাই দিলো মানে আপোনালোকে চক খাই যাওক বুলি খালে না চকটো হেতু কমেন্ট এটা কৰি জনাই দিব তাৰ পিছতে ভিডিঅ'টো মানে বনোৱা এটা মেইন উদ্দেশ্য মেইন কাৰণ আছে একদম মেকআপ চেকআপ লগাই আছে দেখিছে কিবা এটা শুটিং হৈ আছে তে মানে আমাৰ এখন দা পিংক লাইফ বুলি শৰ্ট ফিল্ম আহিব লগত এটা গানো আহিব আৰু ধুনিয়া আশীৰ্বাদ দিব যাতে শৰ্ট ফিল্ম ৰিলিজ হোৱাৰ আগত নমৰো মই ते शूटिंग चलि আছে ধুনিয়াকে আছে মই এতিয়া দেখাই আছো আপোনালোকক আমাৰ শূটিং টুৰ অল BTS বিহাইন্ড দ্য সিন BTS মানে দেই বলক চাওক এফালে ধুনিয়াকে শূটিং চলি আছে ভিক্টৰ দা পেটটো কমাই দিয়ক ভিক্টৰ দা নাকে আমি ভিক্টৰ দা বুলি মাতো একাৰে নিউজ চেনেলৰ পৰা আহিছো মানে মই মানে হেই দাদা আপোনাৰ অনুভৱ বহুত ধুনিয়া কেনেকুৱা ধুনিয়া কিমান মোৰ নিচিনা ধুনিয়া নে আপোনাতকে বেছি ধুনিয়া কি মানে মই বেয়া মই যে গম নাপাও যে নাৰায়ণপুৰতো কিবা মাধৱদেৱ কি আছিলে এটো কলাক্ষেত্ৰ আছে তাতে আমি শুটিং কৰিলো লিকু আছিলে কেনেকুৱা লাগিছে কোৱা হেবা আমাৰ লগত খাম খৰি বঢ়িয়া লাগিছে বঢ়িয়া লাগিছে নেকি আৰু বিখুদি খুদাই মোক এটা গিফ্ট দিলে চশমাটো কাহি নিজে লৈ ললো আজি ৰাতিটো কাৰণে দিছে চশমাটো কাহিলোৱা গিফ্ট মই পাৰো মানে এইটো কাম কৰিবলৈ অকমান জোখতকে বেছি প্ৰেজেন্ট দিয়া কিউটি পাই এনেকে দিয়ে যে হাই গাইস কেনেকুৱা লাগিছে फाइनली मिशन सक्सेसफुल हो गया मेरा क्राश कर दे बिया बदिल लो भाई এডাল পিন্ধি লোৱা ৰব ছোৱালী উলিয়াই দিবলৈ ইমান উৎপাত হৈছে নে কিমান ছোৱালীয়ে হেন্দুৰ দিছে আজিলৈকে মোক हिंदू मोहा दिबल আছিল দিছে शराब बोल रहा है কেনেকে পিনহো এডাল নিপিন্ধাব দিয়ক মই পিন্ধাম মই বিয়া পাতিম বেলেগে পাতিব বিয়া পাতিলে মোক হেৰি কইনা ককলে এনেকে ফটো খাও লাগিব এই গুছি গল ওয়ান্স মোর হা Finally guys, biyakhon pati dillo. বিয়া পাতি কেনেকুৱা লাগিছে তোমাহে কইব লাগে তুমি ক্ৰাশ বুলি মই এসময় ভিডিও বনাই আছিলা আজি তাৰ লগত মই বিবাহ পাখত আবদ্ধ হৈছো শরাব ঠাণ্ডা লাগিছে বস্তুটো জানা ফিল লাগে বানাবো মোক মোবাইলটো বিয়া দিয়া আৰু এই কোট হৈছে ই নাই কোনা ভুক লাগিছে ওবা তাৰ যে পুতলৰ ৰাস্তা চাই এই আৰু হাই উঠি কৰি দা এই চাই কি হ'ল সদাপ এনেকে ব্যৱহাৰ কৰে বিশাল জেগা মানুহক এইটোৱে ব্যৱহাৰ কৰে জাস্ট হি ভিডিঅ'ত ভাল হৈ দেখুৱায় লগাই গাইস বহুত মন লগাই কিমান হুৱাই দিছো ৰাইজ হসা হাসিকে কয়না বিলাকে যে মেকআপ কৰে কিমান গাল লগাই ন মইতো এনে সিম্পল কে ভিডিঅ'টো কাৰণে লগাইছো কিমান খজুৱাইছে মই চাগে বিয়া হ'ব নোৱাৰিম আৰু ৰাইজ থাকি যাব লাগিব ঘৰতে তাতে বিশাল লাইটো এদিন বেলেগক বিয়া পাতিব সেইটো দুখত মই কেনেকে বিয়া হ'ব পাৰিম নোৱাৰিম কোনোবাই দিয়া যদি কমেন্ট এটা কৰি জনাব পলুৱাই মই কৈছিলো নহয় ছোৱালী হ'ব বুলি সাকসুন হে পিঠা তললা যোৱাই নাই দেখোন হয় কুইহতে কবা হয় ছোৱালী হ'ব কোনে কৈ দিবা দে আমি কেমেৰা চাই নাইব সেনেকে ওলাই আছে গোটে ভিডিঅ'টো খাইব পাইলে নহয় এই লগত নকৈছে দেই হ'ব বোলে উঠিছে যেতিয়া ভিডিঅ'টো মই আৰ্টিষ্টে মেকআপ কৰা দেখিছো কিন্তু ফটো কি ভিডিঅ'গ্ৰাফাৰে মেকআপ কৰা প্ৰথম দেখিছো মানে কালিছে তুলিছে কিনে লাগিছিল একেলগে তুলিছে খাৰা হৈ আছে কিয়
এবাৰ লগালে এসপ্তাহ কি খাইছা ৰাতিপুৱা নেমু পেট বিষ আৰু দুবৰিছে টেঙা খাইছা যে কি আৰু তো গাইজ বিয়াখন পাতিছিলোহে বুঢ়াই হৈ থাকিলো চৰি বুঢ়ীয়ে হৈ থাকিলো এই ছেকেণ্ডটো কৰা মই উৰা হলো বিয়া পাতিছিলোহে ইয়ে ফাইনেলি জিন্দগীটো বৰবাদ কৰিলো গাইজ কাম হিয়াৰ ব্লগটো সামৰিবলৈ আমি আৰম্ভণি হৈছো এফালে হাপু ঘৰলে বহুত ধুনীয়া লাইট আহিছে তো ইমান ধুনীয়াকৈ জীয়ৰীৰ পৰা কয় ফাৰ্ষ্টতে জীয়ৰী তাৰপিছত মই কইনা তাৰপিছত বৰ্তমান মই বুঢ়ী হৈ গ'লো এই কাৰণেই কাৰণ মেকআপ কৰি পেলাই বুঢ়ী হৈ গ'লো মানুহজনী ভিডিঅ'টো ইমানতে আমি সামৰি দিওঁ আৰু নে কি কওঁ